Hello guys, welcome to my YouTube channel আৰু লগতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু মায়ে ফালে চাউল গুৰি পিঠাগুৰি কৰিলো তো হেখিনি চালি আছে আৰু ময়ো ইমান সময় খুন্দি আছিলো তো এফালে আমাৰ ডাঙৰ মায়ে ভাজি পাচলি কাটি আছিলে দুপৰীয়া খানা খোৱাৰ কাৰণে তো ময়ো এতিয়া খুন্দিম খুৰীয়ে খুন্দি আছে মায়ে চালি আছে তো থানত জিহাত খেলি আছে চাও গাইজ চাব পাৰে দুপৰীয়া অকণমান টাইম উলিয়াই পেলাই এটা ৰিলছ আৰু কেইকপিমান ফটো উঠিলো আৰু বয়ে ভাত বনাই আছে তো সেইকাৰণে এতিয়া পিঠা বনোৱা নাই দেৰিকে বনাম সন্ধিয়া গাইজ আপোনালোকে চাব পাৰে তেতিয়া মই আপোনালোকক দেখাই আছিলো যে আমি পিঠাগুৰি গুৰি কৰি আছো তো এতিয়া গুৰি কৰা হ'ল তো এতিয়া সন্ধিয়া হ'ল দুপৰীয়া ভাত পানী খালো তো এতিয়া মই ভাজি আছো কেৰাহীত এতিয়া তিল ভাজি আছো তো তিল পিঠা বনোৱা হ'ব লগতে আপোনালোকৰ মই কি পিঠা বনাও তো আপোনালোকক দেখাই থাকিম চাই থাকিব তো গাইজ আপোনালোকক কৈছিলো যে মই তিল ভাজি আছো তো তিল ভাজি কৰি তিল ৰেডি কৰিলো এতিয়া মই বন্ধাকবি আছে বন্ধাকবি লেবেৰা ভাজি আছো তো লেবেৰা ভাজি পেলাই যেটো জুনবিৰি পিঠা হয় সেটো মই অলপ তিল দি বনাম এটো তিল পিঠা বুলি আৰু অলপ বনাম মই লেবেৰা ভাজি সময় দি পেলাই জুনবিৰি যেটো পিঠা মানে দুই ধৰণৰ হ'ব এটা তিলৰ আৰু এটা লেবেৰা ভাজি তো কেনেকুৱা লাগে আপোনালোকে এবাৰ টেষ্ট কৰি চাব আৰু মোৰ ওচৰটো বহুত ভাল লাগে দুইটাই মিঠা আৰু নিমখীয়া দুটাই ভাল লাগে তো চাই থাকক এতিয়া মই ইয়া লেবেৰা ভাজি তুলি দিলো হৈ থাক তো মই লাষ্টত দেখুৱাম আপোনালোকক মই কি বনালো তো চাব পাৰে মই তিলখিনি মিঠাইৰ লগত অকণমান পিচি লৈছোঁ ইমান ভালকেও নহয় মানে অলপ খহটা নিচিনা সুজি নিচিনাকে গুৰি কৰি লৈছোঁ এইখিনি পিঠাত সুমুৱাই দিম তো গাইজ আপোনালোকে চাব পাৰে এইটো মই এনেকৈ লৈছোঁ পিঠাগুড়িখিনি মই গৰম পানীত দি এনেকৈ মিলাই লৈছোঁ মানে আটা মুঠা নিচিনাকৈ লৈছোঁ তাৰপিছত এতিয়া অকণমান গুৰি ল'ম গুৰি লৈ পেলাই এনেকৈ বনাম চাই থকা কিন্তু জোনবিৰি পিঠা চবে মেচিনত বনায় কিন্তু মই হাতেদি বনাই আছোঁ তো চাওক কেনেকৈ বনাওঁ আৰু যিখিনি লেবেৰা আছে সেইখিনি মই সুমুৱাই দিলোঁ সেইখিনি মোৰ ভজাও হৈ গ'ল এইখিনি ভজা হৈ গ'ল চাব পাৰে এই জোনবিৰি পিঠা অকণমান ষ্টাইলত দিছোঁ এইটো চাব পাৰে আৰু এইটো বনাই আছোঁ কেনেকৈ বনাই মই দেখাই আছোঁ তো হাতেদি এনেকৈ বনাই আৰু এনেকৈ দেখাইছোঁ जो कपड़ा लेने के लिए गया वही ला होइसे शश तो के এনেকে বাটি নিচিনাকে তো মই ইয়াত তিল সুমুৱাই দিম মই দেখুৱাইছিলোঁ যে আপোনালোকক পিছি থোৱা তিলখিনি এনেকৈ সুমুৱাই দিম नहीं नॉट अलाउड बाहर से गड़वा लेकिन अंदर में नहीं एटो এনেকে কোন টেপা মারি ধরিম एटो এনেকে দিম वो जो पहले दूध निकलता था अंदर में अब जो बोला एक बार हां उस सस में ना तो एटो सब पारे তো এইখিনি আছিল মোৰ পিঠা আলু পৰঠা ঘুগুনি তাৰপিছত গাজৰ হালুৱা আৰু এইখিনি আপোনালোকে কি নাম কয় পিঠাৰ নিশ্চয় কমেণ্টত জনাব তো গাইজ আমাৰ আধা আধি খোৱা শেষে মই ফটো একপি তুলি পেলাই আৰু ৰখিব নোৱাৰিলোঁ পিঠাটো খোৱা আৰম্ভ কৰিলোঁ আৰু আমাৰ ধনজিতে খাই আছে ময়ো খাই আছোঁ ৰ'ব দেখাই ময়ো পিঠা খাই আছোঁ আৰু আলহী আহিব বুলি মই ভাবিছিলোঁ
তো ইমান সময় ৰখি আছিলোঁ নাহিলে তো এতিয়া মই নিজে খোৱা আৰম্ভ কৰিলোঁ গাইজ আমাৰ পিঠা খোৱা হৈ গ'ল আৰু আজিৰ দিনটো এনেকেই গ'ল তো কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মই যেনেকৈ পিঠা বনাইছোঁ আপোনালোকে অকণমান এনেকৈ বনাই পেলাই টেষ্ট কৰি চাব পাৰে আৰু তো কেনেকুৱা লাগিল নিশ্চয় জনাব তো আহি আছোঁ বেলেগ এটা ভিডিঅ' লৈ পেলাই তো আজিলৈ ইমানখিনিয়ে আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে তো বাই বাই